নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল নিকু আৰু প্ৰিয়ংকাৰে। আজি মই মিশোৰ পৰা বস্তু দুটা অৰ্ডাৰ কৰিছিলোঁ। কেনেকুৱা আহিছে মই চোৱা নাই, আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। সেয়ে মই আপোনালোকৰ আগত আনবক্সিং কৰিম বুলি ভাবিছোঁ। আৰু প্ৰথমবাৰ মই এটা বেগ অৰ্ডাৰ কৰিছিলোঁ, ভাল আহিছে। সেইকাৰণে এইবাৰ চাওঁ কেনেকুৱা আহিছে বস্তুকেইটা। এইটো বস্তু দাম হৈছে 166। এইটো আপোনালোকে ধৰিব পাৰিছেনে নাই? আৰু এইটোৰ প্ৰাইচ হৈছে 292। এতিয়া এইকেইটা চাম কেনেকুৱা আহিছে। প্ৰথমতে সৰুটোৰ পৰা আৰম্ভ কৰোঁ। প্ৰথমতে সৰুটোকে খুলি চাওঁ কিনো আহিছে। এনেকৈ খুলিব নোৱাৰিম। হালকা লাগিছে। এডাল হৈছে হাইলাইটাৰ কণ্ট্ৰোৰ ষ্টিক মেকআপৰ কাৰণে। দুইফালে আছে। এইফালে হৈছে হাইলাইটাৰ আৰু এইফালে কণ্ট্ৰোৰ মেকআপৰ। ঠিকে আহিছে। ঠিকে আহিছে, কম দামত ভাল বস্তুৱে আহিছে। এতিয়া চাম ডাঙৰটো। আৰু মইতো জানোৱেই কি অৰ্ডাৰ কৰিছোঁ, তথাপিও আপোনালোককো দেখাওঁ, আপোনালোকেও চাওক কিনো বস্তু অৰ্ডাৰ কৰিছিলোঁ। পেকিংটো ঠিকেই কৰি দিছে। আৰু এতিয়া চাওঁ ইয়াত ভাঙা আহিছে নেকি। ভালেই আহিছে যেন লাগিছে। ঠিকে আহিছে, মোবাইলত দেখা নিচিনাই আহিছে। আৰু মিশোৰ পৰা বোলা বস্তুকেইটা ভালেই আহিছে কিন্তু দেই। মানে আৰু সময়তকৈ সোনকালে পাইছোঁ। ডেলিভাৰী ডেটতকৈ কেইদিনমান আগত আহিছে বস্তুকেইটা। 4-5 দিনৰ আগত আহিছে। ভাল লাগিছে, ভাল লাগিছে।